আপোনালোকে আজি এটা কল্পনা কৰকচোন। বিশুদ্ধ পানী নথকা এখন পৃথিৱীৰ কল্পনা কৰকচোন। এনে এখন পৃথিৱী য'ত জীৱনদায়ক নদী, সাগৰ, খাল, বিল সকলো বিষাক্ত হৈ পৰিছে আৰু আমাৰ অস্তিত্বৰ উৎসটোৱে ভাবুকিৰ সন্মুখীন হৈছে। এইটো হৈছে আমাৰ অনাগত ভৱিষ্যতৰ নিৰ্মম সত্য। আমি আওকাণ কৰি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পৃথিৱীখনৰ বহুতো সম্পদ ধ্বংস কৰিছোঁ আৰু বহুতো সম্পদক বিষলৈ ৰূপান্তৰিত কৰি আছোঁ। পানী এটা সৰু শব্দ ন, সহজতে উপলব্ধ, পৃথিৱীত বাস কৰা প্ৰতিটো জীৱৰ বাবে অত্যাৱশ্যকীয় আৰু অমৃত। সৰুতে আমি পঢ়িছিলোঁ পানী জীৱৰ প্ৰাণ। পিছে এই জীৱৰ প্ৰাণ পানী বৰ্তমান সময়ত প্ৰদূষণৰ বাবে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। অতীতত প্ৰচুৰ পৰিমাণে থকা এই নিৰ্মল অত্যাৱশ্যকীয় সম্পদবিধ বৰ্তমান সময়ত ভয়াৱহ প্ৰদূষণৰ সন্মুখীন হৈ মানুহৰ স্বাস্থ্য, পৰিৱেশতন্ত্ৰ আৰু গ্ৰহটোৰ সামগ্ৰিক মংগলৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে। আমাৰ গ্ৰহটোৰ 70% পানীয়ে আৱৰি আছে আৰু ই প্ৰচুৰ পৰিমাণে সদায় থাকিব। কিন্তু মিঠা পানী, যি পানী আমি পান কৰোঁ, যি পানীৰে আমি গা ধুওঁ, যি পানী আমি পথাৰত শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰোঁ, যি পানী আমি উদ্যোগসমূহত ব্যৱহাৰ কৰোঁ, ই অবিশ্বাস্যভাৱে দুৰ্লভ। কাৰণ পৃথিৱীত মাত্ৰ 3% পানীহে মানুহৰ ব্যৱহাৰৰ বাবে যোগ্য। পিছে যোগ্য হ'লে কি হ'ব? ইয়াৰ 3 ভাগৰ 2 ভাগ উত্তৰ আৰু দক্ষিণ মেৰুত বৰফৰ আকাৰত জমা হৈ আছে, যিবোৰ আমাৰ ব্যৱহাৰৰ বাবে উপলব্ধ নহয়। বাকী থাকিল 1%, তাৰেও আধা অংশ গ্ৰাউণ্ড ৱাটাৰৰ ৰূপত আছে আৰু বাকী আধা অংশ বৰষুণৰ ৰূপত, নদী, হ্ৰদ আৰু পুখুৰীৰ ৰূপত আমাৰ বাবে উপলব্ধ। এই 0.5% পানীয়ে আমাৰ পৃথিৱীখন লাখ লাখ বছৰ ধৰি জীয়াই ৰাখিছে। পানী পৃথিৱীৰ আটাইতকৈ শক্তিশালী উপাদান। ইয়াক ধ্বংস কৰিব নোৱাৰি, কিন্তু মানুহৰ কাৰ্যকলাপে ইয়াক বিষলৈ পৰিৱৰ্তন কৰিব পাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল দ্য ৰিয়েল মিৰৰৰ আন এটি ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে আজি আমি কিহৰ ওপৰত কথা পাতিম। আজি আমি পানী প্ৰদূষণৰ ওপৰত কথা পাতিম। সেই পানী, যি পানী খাই আমি জীয়াই থাকোঁ, সেই পানী, যি পানীৰে আমাৰ শৰীৰ গঠিত, সেই পানী, যি পানীৰে আমি শস্য উৎপাদন কৰোঁ। সূৰ্যৰ তাপৰ দ্বাৰা পানী গৰম হৈ ভাপলৈ পৰিৱৰ্তন হয় আৰু ই ওপৰলৈ গৈ ডাৱৰৰ ৰূপ লয়। আৰু যেতিয়া এই ডাৱৰবোৰ ঠাণ্ডা হয়, তেতিয়া বৰষুণৰ ৰূপ লৈ পুনৰ পৃথিৱীলৈ ঘূৰি আহে। ই প্ৰকৃতিৰ এক অনন্য জলচক্ৰ, যিয়ে লাখ লাখ কোটি কোটি বছৰ ধৰি পৃথিৱীখনক জীপাল কৰি ৰাখে। এই চক্ৰটোৱে আমাৰ পৃথিৱীক বিশুদ্ধ নিৰ্মল পানীৰ যোগান ধৰে। এই প্ৰক্ৰিয়াটোৱে পৃথিৱীত উপস্থিত থকা পানীক কমি যাবলৈ নিদিয়ে আৰু পৃথিৱীখনত বাস কৰা প্ৰতিটো জীৱ প্ৰজাতিৰ পৰা আৰম্ভ কৰি প্ৰতিজোপা উদ্ভিদক জীয়াই ৰাখে। কিন্তু যোৱা কিছু বছৰৰ পৰা এই সকলোবোৰ লাহে লাহে সলনি হ'বলৈ ধৰিছে। বিশ্বজুৰি প্ৰায় 1.1 বিলিয়ন লোকে পানীৰ অভাৱৰ সন্মুখীন হৈ আছে আৰু 2.7 বিলিয়ন লোকে বছৰি কমেও এমাহৰ কাৰণে হ'লেও পানীৰ অভাৱৰ সন্মুখীন হয়। অপৰ্যাপ্ত অনাময় ব্যৱস্থাও 24 কোটি লোকৰ বাবে এক সমস্যা, যাৰ ফলত মানুহে কলেৰিয়া, টাইফয়েড জ্বৰ আদিৰ দৰে অন্যান্য পানীৰ লগত জড়িত ৰোগৰ সন্মুখীন হয়। কেৱল ডায়েৰিয়াজনিত ৰোগৰ কাৰণে প্ৰতি বছৰে 20 লাখ লোকৰ মৃত্যু হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তাৰ ভিতৰত বেছিভাগেই শিশু। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰক সমৃদ্ধশালী কৰি ৰখা আৰু বৃদ্ধি পোৱা মানৱ জনসংখ্যাৰ বাবে মানুহে খোৱাৰ বাবে ব্যৱহাৰ কৰা, শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা বহুতো জলধাৰা বৰ্তমান সময়ত দূষিত হৈ পৰিছে। নদী, হ্ৰদ আৰু জলাশয়বোৰ শুকাই যাবলৈ ধৰিছে, অথবা সেইবোৰ মানুহে কৰা কাৰ্যকলাপৰ বাবে অত্যন্ত প্ৰদূষণ হ'বলৈ ধৰিছে। আপোনালোকে মন কৰিছেনে, বিশ্বৰ আধাতকৈও বেছি জলাশয় নোহোৱা হৈ গৈ আছে। আমাৰ আশে পাশে থকা বহু জলাশয় নোহোৱা হৈ গৈ আছে।
আৰু যিবোৰ জলাশয় আমাৰ আশে-পাশে উপলব্ধ হৈ আছে বা বিশ্বত উপলব্ধ হৈ আছে সেইবোৰো লাহে লাহে নোহোৱা হৈ যাবলৈ ধৰিছে। কাৰণ মানুহে ওখ ঠাইবোৰত কৰা খনন কাৰ্য, বনাঞ্চল ধ্বংস আদিৰ দৰে কাৰ্যকলাপৰ বাবে এই জলাশয়বোৰ মাটিৰে পোত খাই যাবলৈ ধৰিছে। অনুমান কৰা হৈছে বৰ্তমান সময়তকৈ অনাগত দিনত খোৱা পানীৰ নাটনি আৰু অধিক বৃদ্ধি পাব। আশংকা কৰা হৈছে 2025 চনৰ ভিতৰত বিশ্বৰ 2/3 জনসংখ্যাই পানীৰ অভাৱৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ পৰিৱেশ তন্ত্ৰ বৰ্তমানতকৈও আৰু অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। জলপ্ৰদূষণ বহু কাৰণত হ'ব পাৰে। এই সকলোবোৰ কাৰণৰ ভিতৰত বেছিভাগেই মানুহৰ কাৰ্যকলাপৰ বাবে হোৱা প্ৰদূষণ। ভাৰতত পৰিস্থিতি ইমানেই ভয়াৱহ হ'বলৈ ধৰিছে যে ভাৰতত এনে কোনো পানীৰ উৎস বাকী নাই যিটো অলপ হ'লেও প্ৰদূষিত নহয়। বৰ্তমান সময়ত ভাৰতৰ 80%তকৈও অধিক পানীৰ উৎস প্ৰদূষিত হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে প্ৰদূষিত পানী ব্যৱহাৰৰ ফলত ডায়েৰিয়া, কলেৰা, ডিচেণ্ট্ৰি, টাইফয়েড আদি বিভিন্ন ৰোগে দেখা দিব পাৰে, যাৰ ফলত প্ৰতি বছৰে 5 লাখ লোকৰ মৃত্যু হয় বিশ্বজুৰি। পানী প্ৰদূষণ হোৱাৰ মূল কাৰণসমূহ হ'ল সাগৰসমূহত তেল কঢ়িয়াই নিয়া জাহাজসমূহৰ পৰা তেল নিৰ্গমনৰ ফলত হোৱা পানী প্ৰদূষণ, ৰাসায়নিক পদাৰ্থৰ দ্বাৰা হোৱা প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা প্ৰদূষণ মানে গ্লোবেল ৱাৰ্মিঙৰ ফলত হোৱা প্ৰদূষণ, উদ্যোগসমূহৰ পৰা হোৱা প্ৰদূষণ, কৃষি ক্ষেত্ৰত কৃত্ৰিম সাৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণ, মানুহে কৰা প্ৰদূষণ আদি বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ ফলত পানী প্ৰদূষণ হ'ব পাৰে। নদী আৰু সাগৰৰ পানী প্ৰদূষণ হোৱাৰ অন্যতম বিপদজনক আৰু ভয়ংকৰ কাৰণ হৈছে প্লাষ্টিক প্ৰদূষণ। প্লাষ্টিকৰ আৱৰ্জনা যেনে প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ বেগ আৰু অন্যান্য ছিংগল ইউজ প্লাষ্টিক আইটেমছ আদি ব্যৱহাৰৰ ফলত জলভাগসমূহত এক বেয়া প্ৰভাৱ পৰে আৰু ইয়াৰ ফলত পানীত বাস কৰা জীৱসমূহৰ লগতে সেই পানী ব্যৱহাৰ কৰা মানুহক প্ৰত্যক্ষভাৱে ক্ষতি কৰে আৰু নদীৰ ইক'চিষ্টেমৰ ভাৰসাম্য বিঘ্নিত কৰে। প্ৰতি বছৰে 12 মিলিয়ন টন পেলনীয়া প্লাষ্টিক সাগৰত প্ৰৱেশ হয়। ইয়াৰে 9.5 মিলিয়ন টন পেলনীয়া প্লাষ্টিক স্থলভাগৰ পৰা সাগৰত প্ৰৱেশ কৰে আৰু 1.75 টন পেলনীয়া প্লাষ্টিক মাছ ধৰা উদ্যোগ আৰু জাহাজ উদ্যোগসমূহে পোনপটীয়াকৈ সাগৰত পেলায়। আমি যধে-মধে কৰা ডিফৰেষ্টেশ্যনৰ ফলতো পানী প্ৰদূষণ হয়। বনাঞ্চল ধ্বংসৰ ফলত নদীৰ ইক'চিষ্টেমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। যেতিয়া বনাঞ্চলবোৰ ধ্বংস কৰা হয় তাৰ পিছত যদি প্ৰচণ্ড বৰষুণ আহে সেই বৰষুণত মাটি খহনীয়াৰ আশংকা বাঢ়ি যায় আৰু এই খহনীয়া মাটিবোৰ যেতিয়া বৰষুণৰ পানীয়ে নদীসমূহলৈ বোৱাই লৈ যায় তেতিয়া নদীৰ পানী অপৰিষ্কাৰ হয় আৰু ইয়াৰ ফলত পানীত বাস কৰা জীৱসমূহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু ই পানীৰ তলত থকা জলজ উদ্ভিদলৈ যোৱা সূৰ্যৰ পোহৰক বাধা দিয়ে আৰু পানীৰ গুণাগুণ হ্ৰাস কৰে আৰু নদী কাষৰীয়া স্থানীয় লোকসকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ উপলব্ধতা হ্ৰাস পায়। মানুহৰ কাম-কাজৰ ফলত জলভাগৰ উষ্ণতা যেতিয়া যথেষ্ট পৰিৱৰ্তন হয় মানে বৃদ্ধি হয়, পানীৰ উষ্ণতা যেতিয়া বৃদ্ধি পায় তেতিয়া থাৰ্মেল ৱাটাৰ পলিউশ্যন হয়। ইয়াক প্ৰায়ে আওকাণ কৰা হয় যদিও জলজ পৰিৱেশ তন্ত্ৰৰ বাবে ই বিধ্বংসী পৰিণাম আনিব পাৰে। থাৰ্মেল ৱাটাৰ পলিউশ্যন তেতিয়া হয় যেতিয়া পাৱাৰ প্লাণ্ট, ৰিফাইনাৰী আদিত ব্যৱহাৰ হৈ থকা মেচিনবোৰক শীতল কৰাৰ উদ্দেশ্যে পানী ব্যৱহাৰ কৰা হয় আৰু যেতিয়া সেই পানীবোৰ গৰম হৈ যায় তাৰ পিছত সেই গৰম পানী পুনৰ নদী, হ্ৰদ বা সাগৰসমূহত পেলাই দিয়া হয়। এই পেলনীয়া গৰম পানীয়ে নদী, হ্ৰদ বা সাগৰসমূহৰ পানীবোৰ গৰম কৰি তোলে
যাৰ ফলত জলজ পৰিৱেশ তন্ত্ৰত ভীষণ বেয়া প্ৰভাৱ পৰে। মানে একুৱাটিক ইক'ছিষ্টেমত বেয়া প্ৰভাৱ পৰে। পানীৰ উষ্ণতা বৃদ্ধি হ'লে পানীত অক্সিজেনৰ মাত্ৰা হ্ৰাস হয়, মানে কমি যায়, যাৰ ফলত মাছ আৰু অন্যান্য পানীত বাস কৰা জীৱসমূহৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ আশংকা বাঢ়ি যায় বা বহু জীৱৰ মৃত্যু হয়। চহকী জৈৱ বৈচিত্ৰ্য আৰু বিশাল নদী ব্যৱস্থাৰ বাবে বিখ্যাত ৰাজ্য অসম। অসমেও ভয়াৱহভাৱে পানীৰ অভাৱ আৰু জলপ্ৰদূষণৰ সংকটৰ সৈতে যুঁজি আছে। বিশেষকৈ চহৰ অঞ্চলত এই সমস্যা অধিক। অতীতৰ পৰা বৰ্তমানলৈ অসমৰ পথাৰক সেউজীয়া কৰি ৰখা জীৱন ৰেখা ব্ৰহ্মপুত্ৰ, যাৰ অবিহনে মানুহৰ সভ্যতা দুয়োপাৰে গঢ় লৈ উঠাটো হয়তো অসম্ভৱ হ'লহেঁতেন। পিছে আপুনি জানেনে এই ব্ৰহ্মপুত্ৰ নদীখনে যে বৰ্তমান সময়ত প্ৰদূষণৰ বোজা বহন কৰি আছে? অসমত নলা নৰ্দমাৰ লেতেৰা পানীবোৰ পোনপটীয়াকৈ নদীত এৰি দিয়া হয়, য'ত মানুহৰ ঘৰৰ লেতেৰা আৱৰ্জনাৰ পৰা আৰম্ভ কৰি উদ্যোগসমূহৰ পৰা ওলোৱা টক্সিক কেমিকেল মিহলি হৈ থকা পানীলৈকে সকলো থাকে। 2021 চনত ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত হোৱা এক অধ্যয়নত দেখা গৈছে যে গুৱাহাটীকে ধৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত কলিফৰ্ম বেক্টেৰিয়াৰ উচ্চ মাত্ৰা আৰু অন্যান্য পানীৰ গুণাগুণৰ সমস্যা অধিক দেখা গৈছে। তেওঁলোকে কৈছে যে নদীখন প্ৰদূষিত হোৱাৰ মূল কাৰণ হ'ল নলা নৰ্দমাবোৰেৰে বৈ অহা পানীবোৰক পৰিষ্কাৰ নকৰাকৈ ব্ৰহ্মপুত্ৰলৈ পোনপটীয়াকৈ নিষ্কাশন কৰা হয়, মানে ব্ৰহ্মপুত্ৰত পোনপটীয়াকৈ পেলাই দিয়া হয়। আৰু এই প্ৰদূষণে নদীখনৰ স্বাস্থ্য আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ লগতে পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, মানে ইক'ছিষ্টেমৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। আপোনালোকে জানেনে ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদীক যে ৱাটাৰ টাৱাৰ অফ এছিয়া নামেৰেও জনা যায়? বিশ্বজুৰি 90%তকৈ অধিক প্লাষ্টিকৰ আৱৰ্জনা সাগৰলৈ কঢ়িয়াই নিয়া 10খন নদীৰ ভিতৰত 3খন নদীয়েই হৈছে ভাৰতৰ। সেই 3খন নদী হৈছে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। এতিয়া কথা হ'ল, আমি নিজকে ইমান আধুনিক বনাই আছোঁ, সেই আধুনিকতাৰ নামত যধে মধে মাত্ৰ প্ৰদূষণ কৰিছোঁ। সি লাগিলে গ্ল'বেল ৱাৰ্মিঙেই হওক, ক্লাইমেট চেঞ্জেই হওক, প্লাষ্টিক পলিউশ্যনেই হওক বা ৱাটাৰ পলিউশ্যনেই হওক। এই সকলোবোৰ মেটেৰিয়েলিষ্টিক মেণ্টেলিটিলৈ আধুনিক হ'বলৈ বিচৰা মানৱৰ সৃষ্টি। আমি নিজকে স্মাৰ্ট হিউমেন বুলি কওঁ ন? আচলতে আমি স্মাৰ্ট হয় জানো? আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইমানেই উঠি পৰি লাগিছোঁ, যাৰ ফলত আমি গম নোপোৱাকৈ অনাগত ভৱিষ্যত প্ৰজন্মৰ বাবে এনে এখন ভয়াৱহ পৃথিৱীৰ সৃষ্টি কৰি আছোঁ, যিখন পৃথিৱীত প্ৰদূষণৰ বাহিৰে ভৱিষ্যত প্ৰজন্মৰ বাবে একোৱেই নাথাকিব। আমি সেইখন দেশৰ বাসিন্দা, যিখন দেশত এজন বিজ্ঞানী জে.ডি. আগৰৱাল গংগাৰ পানী প্ৰদূষণ নিৰ্মূল কৰাৰ বাবে 111 দিন আন্দোলন কৰি 2018 চনত মৃত্যুক সাৱটি ল'লে এইমছ ঋষিকেশত। তেওঁ সকলোকে চিঞৰি চিঞৰি ক'লে কেনেকৈ পানী প্ৰদূষণ ৰোধ কৰিব পাৰি মই জানো, কিন্তু কোনেও তেওঁৰ কথা নুশুনিল। এয়া আমাৰ জ্ঞানীজনৰ প্ৰতি থকা সন্মান। এটা কথা কওঁ, আমি বহুতেই নাজানো জে.ডি. আগৰৱাল কোন, গমেই নাপাওঁ। আচলতে আমি জ্ঞানতকৈ টকাকহে বেছি সন্মান কৰোঁ, সেইবাবেই হয়তো নাজানো। আমাৰ দৃষ্টিত সেইজন IITianৰো মূল্য নাই যিয়ে টকা ইনকাম কৰিব নাজানে। বাৰু, মাজতে বহুত কিবা কিবি কৈ দিলোঁ। জলপ্ৰদূষণে মানুহৰ স্বাস্থ্য, পৰিৱেশ তন্ত্ৰ আৰু সামগ্ৰিক পৰিৱেশৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। বিভিন্ন উৎসৰ পৰা উদ্ভৱ হোৱা ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে জৰুৰী আৰু ব্যাপক সমাধানৰ প্ৰয়োজন। আমাৰ জলসম্পদ সুৰক্ষিত কৰাৰ বাবে কঠোৰ নিয়ম, প্ৰযুক্তিগত উন্নতি আৰু ব্যক্তিগত দায়িত্বকে ধৰি বহুমূলীয়া পদ্ধতিৰ প্ৰয়োজন।
পানী প্ৰদূষণ ৰোধ কৰি পানী সংৰক্ষণক অগ্ৰাধিকাৰ দিলেহে আমি আগন্তুক প্ৰজন্মৰ বাবে এক বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিব পাৰিম। আৰুনো কি ক'ম, সমাধান সকলোৱে জানে, মাত্ৰ তাক কাৰ্যকৰী কৰিলেই হ'ল। কথা হ'ল য'তে ত'তে জাবৰৰ টোপোলা নেপেলালেই হ'ল, পলিউশ্যন নকৰিলেই হ'ল, যিমান পাৰে। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই সঁচাকৈ আপোনালোকে ভাল পাইছে, সঁচাকৈ যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে, তেতিয়াহ'লে আমাক লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।